তো আজি মই আকৌ ট্ৰেক্টৰটো আনিলো যেহেতু এক্টিভ মানে বিচু নাই এক্টিভ মান চেন কেবল লাগে বোলে যেহেতু কুৱাৰিও বন তো এই কাৰণে ঘৰৰ এক্টিভ মান ঘৰ বনাও বুলি পেলাই থৈছিলো চেন কেবল তো তাকে এইটোৱে দি দিম আৰু বিচিম যেহেতু বুকৰটো বনোৱাও নহয় আৰু এতিয়া অফ সিজন ক'বলৈ গ'লে পইচা পাতিও বহুত অসুবিধা হয় তো আমাৰ ঘৰত যিখিনি মাল আছে তো এইখিনি উঠাই আছো মানে অকল দুইজনে উঠাইছে যেহেতু এক্টিভ বহুত কষ্ট হয় টাইমো লাগে দুইজন উঠালে হলে এক্টিভ কাৰণে দুইজনে উঠাই আছে মানে তো ইয়া বহুত মানে জাবৰা পৰিছিলে জমা হৈছিলে জাবৰা ইয়াত তো সোপা কৰি মিলি তো উঠাব দিছো আৰু জাবৰা সোপা কৰি একদম গা ধোৱা নিচিনা পুৰা ঘাম ওলাই গৈছে মানে দেই একদম যেহেতু বহুত গৰম দিছে ন আৰু এতিয়া গৰম সিজন হয় অলপমান কাম কৰিলে এনেকা ঘাম ওলাই মানে নকব আৰু যেনেকা বহি ব্ৰইলাৰৰ নিচিনা কেইদিন খাই আছো একদম অলপমান কাম কৰিলে এতিয়া পুৰা ঘাম ওলাই আৰু গা ধোৱা নিচিনা একদম গাটো অৱস্থাই নাই আৰু গা ধোৱা নিচিনা পুৰা ঘাম ওলাইছে মোৰ উংলৰে চালাগা মুনু জুলাটা দিনে 500 টাকা দিব এটা উঠোতে পইচা পাব না কথা চেন্ট্ৰেল কেনে হ'ব মোক ড্ৰাইভাৰ লাগে না নালাগে অল্প পইচা লাগে একো নকওঁ হৈ জলদি কৰ তো এতিয়া আমাৰ চেন কেবল লোড কৰি পিনি হৈ গ'ল তো এতিয়া মামাক মই মাতিব আহিছো যিহেতু এতিয়া দেওবাৰ বজাৰ যাব লাগিব মই দেই ঐ মোমাই পিছফালে আছে বোলে তাকে বিচাৰি যাওঁ এতিয়া মানে দেই তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব তো আপোনালোকে চালে মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট তো আপোনালোকে ভিডিঅ'টো চাই কিনে অকল ঠেলি দিয়ে তো এইটো লাইক কমেণ্ট শ্বেয়াৰ কৰিলে আপোনালোকৰ একো নাযায় যেনিবা বেটায়ে যাব অলপ তো তাকে কৰিব আপোনালোকলৈ ভাল হ'ব আপোনালোকে মোৰ ভিডিঅ'টো কৰিলে মই আপোনালোকৰ ভিডিঅ'টো ছাবস্ক্ৰাইব এনেকৈ কৰিম মানে তো যেহেতু আজিকালি ফেচবুক চিষ্টেমটো এনেকুৱা বনাই দিছে বেলেগ চিষ্টেম আজিকালি আনক সহায় কৰিলে মানে আপোনাৰ এংগেজমেণ্ট বাঢ়িব চব গ্ৰ' হ'ব চেনেলটো নহ'লে এনে নহয় মানুহে নাই বিচাৰি আহিলো ক'ত বা আছে বজাৰ যাব লাগে পইচাও দিব লাগে তাক যিহেতু বহুত কষ্ট কৰি উঠা পেনৰ কামবোৰ বহুত কষ্ট হয় বিলচামৰ কাম তাকে পইচাও দিব লাগে দৰকাৰ হয় চাগে বজাৰ দিন বজাৰ কৰিব লাগিব তাকে বিচাৰিছো মানে মই লগেন পোৱা নাই মানুহটো ক'ত আছে জানো বিচাৰি নাই পোৱা ক'ত গৈছে জানো ইয়া আহিব পাৰো নিজে বজাৰ যাব লাগিব না দেওবাৰ দিন গাহৰি মাংস কিনিব লাগিব ফ্ৰাই কৰিব লাগিব যেহেতু আমাৰ উনা বজাৰে নাপায় মানে ডেইলি বজাৰত গাহৰি মাংস নহ'লে অকল দেওবাৰে ওলাব আপোনাৰ বুধবাৰে ওলাব আৰু শুকুৰবাৰে পায় কিন্তু ডিমুৰে পায় আমাৰ ইয়াত নাপায় মানে যেহেতু ডিমু অলপ দূৰ হয় ইয়াৰ পৰা আমাৰ গাঁৱৰ পৰা মানে 8 কিলোমিটাৰ তাকে যাম আৰু সোনকালে তো কেতিয়াবা ইমান দেৰিলৈকে নাথাকে তো এতিয়া বৰ্তমান 3টা বাজিলেই তো কেতিয়াবা কম ওলাই না তো ফটককে মানে খতম হৈ যায় কম ওলালে আৰু বেছি ওলালেতো ভাল সস্তাটো পায় দেৰিলৈকেও থাকে কোনো টেনচন নাই তো এতিয়া যাওঁ ব্লগ বজাৰ